গুড মৰ্নিং এভৰিৱান এটা নতুন দিনৰ আৰম্ভণি কৰিছোঁ আজি আসলতে বিহু সেলিব্ৰেশ্যন কৰিব লৰাটোৰ স্কুলত তো হেয়া বিহুৰ ড্ৰেছযোৰ উলিয়াই লৈছোঁ আৰু তাকে পিন্ধিবলৈ লৈছে তো হেয়া বিহুৰ ড্ৰেছযোৰ যোৱা বছৰতে আনা আছিলে তো এইবাৰ অকমান সৰু হৈছে পেনটো কিন্তু শাৰ্টটো ঠিকে আছে তো হেয়া আনাও নহল আগতীয়াকৈ সেইজোৰাকে পিন্ধাই পঠাও বুলি ভাবিলোঁ তো হেয়া ৰাতিপুৱা আৰম্ভণি কৰিছোঁ ওলাবৰ কাৰণে মুখখন অকমান মুছি দিলোঁ আৰু হেয়া এতিয়া সাবচিকুন কৰি কিনে ওলাই দিলোঁ ক্ৰীম খহি দিলোঁ আৰু আসলতে বিহুৰ ড্ৰেছযোৰ পিন্ধি খুবেই ভাল পায় তো হেয়া মই কিছু বস্তু আগতীয়াকৈ উলিয়াই থৈ দিছিলোঁ তো হেয়া পিন্ধাই দিবা থোৱা নাই তাকে বোলো দেউতাকেও এনেদৰে ওলাই দিবলৈ লৰাটোক বিহুৰ কাৰণে তো উলিয়াই দিলে আৰু মই এয়া ৰঙা কাপোৰ আছিলে ঘৰত নতুন তো হেয়া পিন্ধাই দিলোঁ ঢোলটো গাঁৱতে থাকি গ'ল গাঁৱতে আহিবৰ দিনা আনা নহ'ল আসলতে পাহৰি গ'লোঁ আৰু ঢোলটো অকণমান ডাঙৰো হৈছে ৱেইট আছে তো সেইটো দাঙি লৈ থকাটো তাৰ কাৰণে সম্ভৱপৰ নহয় সেইকাৰণে ঢোলটো থাকিয়েই গ'ল ঢোল নাই এনেকৈ যাব স্কুলত বিহু সেলিব্ৰেশ্যন কৰিব আজি আৰু খুব ফূৰ্তি বিহুৰ ড্ৰেছ পিন্ধি খুবেই ভাল পায় তো এনেদৰে উলিয়াই কিনে এতিয়া ৰখি আছোঁ আমি দুয়োটাই ৰেডি হৈ গ'ল দেউতাকো ৰেডি হ'ল হিউ ৰেডি হ'ল দেউতাকে লৈ যাব তাক তো হেয়া এনেকৈ ওলালে তো বিহুৰ ড্ৰেছযোৰ পিন্ধি ঢোলটোত লগত থাকিলে আৰু বেছি ভাল লাগিল হয় তো এতিয়া মই দুয়োটাকে এইদৰে বিদায় দিবলৈ আহিলোঁ উলিয়াই লৈ গৈ আছে এইদৰে এতিয়া ওলাই আহিলোঁ ল'ৰাটোক নিবৰ কাৰণে তো আজি সোনকালে ছুটি হ'ব আসলতে বিহু সেলিব্ৰেশ্যন কৰি আছে ৰাতিপুৱাৰ সময়ত যাবলৈ মোৰ সময় নিমিলিল আৰু এতিয়া 12টা বাজা নাই বাজিব আৰু তো তাক লৈ আহোঁ আহি কিনে আকৌ গাঁৱলৈও যাব লাগিব আমি বহুত আজি প্লেনিং বহুত আছে বজাৰো আছে বিহুৰ বজাৰ কৰাই হোৱা নাই তো এতিয়া গৈ আছোঁ এইদৰে বিহুৰ বজাৰো অকণমান কৰিব লাগিব এতিয়া ৰখি আছোঁ ৰিক্সা লৈ এখন আহিছে তাকে উঠি লওঁ এয়া স্কুল আহি পালোঁ আৰু এয়া ল'ৰা ছোৱালীসকলে এইদৰে ধুনীয়াকৈ ওলাই আহিছে কণ মাইনাসকলে খুব ধুনীয়াকৈ বিহুৰ কাপোৰ পিন্ধি আহিছে বহুত মৰম লাগিছে তাহাঁতক দেখিবলৈ তো সেয়া এইদৰে এজনীকৈ ওলাই দিছে সকলোকে সেয়া তাৰে পিছতে আমাৰ ল'ৰাটো ওলাই আহিলে তাকে লৈ যায় বুলি ভাবিলোঁ সি বহুত নাচিছে বোলে তো সেয়া দিয়াছো বিহু কেনেকৈ নাচিছা নাচিছা নাচি দিয়াচোন আহিছোঁ বহুত গৰম দিছে আজি ৰ'দটো নাই তথাপিও বহুত বেছি পৰিমাণে গৰম তো সেয়া খুব ভাগৰ লাগিছে এতিয়া আহি কিনে এনেদৰে বহি আছোঁ কেনেকৈ বিহু নাচিছিলা এইদৰে অকণমান বিহু নাচি দেখুৱাই দিলে স্কুলতো নাচিছে বোলে তাৰপিছতে ভাত পানী খাই মই ওলাই আহিলোঁ আচলতে আমি আজি আহিছোঁ বজাৰলৈ বিহুৰ অকণমান বজাৰ কৰোঁ তাকে ওলাই আহিলোঁ ভাত পানী খাই এতিয়া বাজিছে 4টা আৰু ওলাই আহিছোঁ বিশাললৈ যাওঁ ল'ৰাটোৰ কাৰণে কাপোৰ এযোৰ চাওঁ এই বজাৰখন আছে আসলতে গণেশগুৰি বিশাল হয় তো হেয়া ইয়াতে সোমাই আহিলোঁ আগতেও এদিন কিনিছিলোঁ কাপোৰ কিন্তু এইবাৰ চাই লওঁ কি হয় তাকে বোলো বিচাৰি এনেদৰে সোমাই আহি আছোঁ কাপোৰ ল'ম বুলি কিন্তু মানুহৰ যিহে ঠেলা হেঁচা সোমাবলৈ ৰাস্তা পোৱা নাছিলোঁ ইমান মানুহ কাপোৰবিলাক দেখিবলৈ ভালেই লাগিছে লেডিছৰ খুব ধুনীয়া কাপোৰ পোৱা যায় এইখন মাৰ্কেটত গণেশগুৰি বিশালখনত আৰু দামটো খুবেই কম হয় এইখন মাৰ্কেটত গুৱাহাটীত যিমানকেইখন আছে তাততো গোটেইকেইখনত কৰি এইখনত অকণমান দামটো প্ৰাইচটো কম হয় তো সেয়া আহিছোঁ বিহুৰ কাপোৰ কিনিবলৈ এইদৰে ইয়াতে আসলতে লেডিছৰ খুব ধুনীয়া কাপোৰ পোৱা যায় মই 2-3বাৰ কিনিছোঁ আৰু প্ৰাইচটো যিহেতু কম খুব ধুনীয়া কাপোৰ ইয়াতে আছে বিচাৰিব লাগিব বহুত ডাঙৰ এৰিয়া হয় এৰিয়াটো লেডিছৰ কাপোৰ বহুখিনি আছে ইয়াতে যেনেকুৱা বিচাৰে তেনেকুৱাই পাব পাৰি ইয়াতে ল'ব পাৰি আসলতে ইয়াৰ পৰা তো সেয়া কাপোৰবিলাকৰ চিলেকশ্যন খুবেই ভাল হয় মাৰ্কেটখনৰ এইদৰে এতিয়া গৈ আছোঁ বাচ্চাৰ কাপোৰ আছে ফাৰ্ষ্ট ফ্ল'ৰত তো তাকে উঠি গৈ আছোঁ এতিয়া ফাৰ্ষ্ট ফ্ল'ৰত সোমাই কাপোৰ চালোঁ বাচ্চাৰ কিন্তু ভাল কাপোৰ নাপালোঁ তো সেয়া বেছি সময় নষ্ট নকৰিলোঁ আৰু ওলাই আহিলোঁ ওচৰতে এখন মাৰ্কেট আছে তো সেইখনলৈ এতিয়া যাওঁ বুলি ভাবিলোঁ
আহি এয়া ল'ৰাটোৰ কাৰণে পালোঁ। এইখন দোকানতো মই আগে পিছে কাপোৰ লৈছোঁ। প্ৰাইচবিলাক অকণমান বেছি হয়, ফিক্স ৰেটৰ হয়, কিন্তু কাপোৰটো ভাল পোৱা যায়। তো সেয়া একোটা টি চাৰ্টতে 500 600 700 এনেকৈ লয় ইয়াতে। তো সেয়া কাপোৰখিনি ভালেই লাগিছে বাৰু, বেয়া লগা নাই। ভাগিনটোৰ কাৰণেও লৈ লৈছোঁ। এইদৰে আমি বিহুৰ বজাৰ কৰি আছোঁ আৰু পিছত শ্বেয়াৰ